জুবিনদাৰ মৃত্যু এক ডাঙৰ ৰহস্য। সঁচাকৈয়ে জুবিনদাৰ মৃত্যুৰ উৰহী গছৰ ওলাব, সঁচাই দোষীয়ে শাস্তি পাবনে? এই শেখৰ বোলাজনে যে কৈছে এই কথাবোৰ কিমান দূৰ সঁচা? এই যে ঘটনাবোৰ এতিয়া চলি আছে, বিভিন্ন ধৰণৰ বিভিন্ন মন্তব্য আমাৰ মাজলৈ আহি আছে জুবিনদাৰ মৃত্যু সম্পৰ্কত, এই কথাবোৰ কিমান সঁচা? এই সঁচা আৰু মিছাৰ যি দ্বন্দ্ব, সেই দ্বন্দ্ব অতিক্ৰম কৰি কেতিয়া আমি আচল যি ৰহস্য, সেই ৰহস্য গম পাম। নমস্কাৰ, স্বাগতম জনাইছোঁ কৌশিক উন্মিলন ইউটিউব চেনেল তথা কৌশিক উন্মিলন ফেচবুক পেজলৈ। আমি সকলোৱে জানো আমাৰ হিয়াৰ এটা সত্তা হেৰাই গ'ল। অসমৰে নহয়, সমগ্ৰ ভাৰতৰে নহয়, বিশ্বৰ বাবে এটা অমূল্য ৰত্ন নাইকিয়া হৈ গৈছিল, সেয়া হৈছে জুবিন গাৰ্গ। এতিয়া জুবিন গাৰ্গৰ যি মৃত্যু সম্পৰ্কত আপুনি ভাবেনে বা মই ভাবোনে যে জুবিন দাই সঁচাই ন্যায় পাব? বৰ্তমান সময়ত এটা লাখ টকীয়া কোটি টকীয়া প্ৰশ্ন হৈছে এতিয়া সেইটো যে জুবিন দাই সঁচাই ন্যায় পাবনে নাপায়। যদি ক'বলৈ যাওঁ, মই কিন্তু হৃদয়ে কয়, কিমান দূৰ সঁচা নাজানো, জুবিন দাই সঁচা অৰ্থত ন্যায় যিটো বস্তু, কি হ'ল হত্যাটো, সেইটো ৰহস্যই হৈ থাকে। আপুনি কি ভাবে মোৰ কমেণ্টত জনাবচোন। কাৰণ প্ৰথম কথা হ'ল, জুবিন গাৰ্গৰ মৃত্যু হৈছিল ক'ত? ছিংগাপুৰত, অসমত নহয়। এভিডেঞ্চ কি কি আছে? এভিডেঞ্চ মানুহে মুখেৰে কোৱা এভিডেঞ্চ নহয়। মুখেৰে বহুত কথা কৈ দিব পাৰে, মই দেখিছিলোঁ, মই কৰিছিলোঁ, আমুক ভুচুক এনেদৰে, কিন্তু আচল কথাটো হ'ল সম্পূৰ্ণ প্ৰমাণ সহকাৰেহে আইনে এভিডেঞ্চ বিচাৰে। আৰু প্ৰমাণগতভাৱে আপুনি প্ৰমাণীকৰণ কৰি পেলাই তথ্য দিব পাৰিলেহে আপুনি আইনৰ দৃষ্টিত দোষীক বিচাৰি দিব পাৰিব। কোনে কোনে দেখিছিলে? আৰু সেই সময়ত ভিডিঅ' ফুটেজ আছেনে নাই? দেখিলেও নহ'ব, ভিডিঅ' ফুটেজ আছেনে? পষ্টমৰ্টম ৰিপৰ্টত কি ওলাইছিলে ছিংগাপুৰত? ড্ৰাউনিং, চিজাৰ এটেক নে বিহপান সম্পৰ্কত কিবা ওলাইছে? আটাইতকৈ ডাঙৰ কথা। দ্বিতীয়তে, যিকেইজন দোষীক বৰ্তমান শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ভৰাই থোৱা হৈছে, লগতে শেখৰ গোস্বামীৰ মন্তব্য লোৱা হৈছে, সঁচাই শেখৰে বাৰু এই যে বিহপান কৰাই পেলাই হত্যা কৰিছিল বুলি কোৱা হৈছিল, এই কথাটো সঁচাই সত্য কৈছে নেকি? ইয়াত নিহিত কিবা উদ্দেশ্য আছে নেকি? অহা মাৰ্চত আছে ইলেকশ্যন, ইলেকশ্যনৰ আগত সঁচাই ওলাবনে? এই গোটেই ঘটনাবোৰ যদি আমি সহিয়াই চাওঁ, এজন মহাধিবক্তাই এই সম্পৰ্কত কোৱা কেইষাৰমান কথা মই চমুকৈ আনিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপুনি চাব পাৰিব পডকাষ্ট চেনেল অৱয়ব ভূঞা। কালি ফৰৱাৰ্ডিং ৰিপৰ্টখনত তেওঁ আছামী ষ্টেটমেণ্টটো কৈছে যে দুজন আছামী, শ্যামকানু মহন্তৰ নামেই কৈছোঁ, বা তেওঁ মেনেজাৰে মিলি পেলাই বিষ খুৱাইছে। আনলেছ যদি পষ্টমৰ্টেম ৰিপৰ্ট বা এনেকুৱা কোনো ইণ্ডিপেণ্ডেণ্ট সাক্ষী নাপায় বা কিবা মানে লিডিং টু দি ডিস্কভাৰী নাই, তেতিয়াহ'লে এই ষ্টেটমেণ্টটো একিউজৰ ষ্টেটমেণ্টৰ কোনো এভিডেঞ্চেই ভেলু নাই। ইয়াতে ছেকেণ্ড পষ্টমৰ্টেম কৰাইছে 5 দিনৰ পিছত। অলৰেডি বডিটো ফৰ্মেলডিহাইড দি কভাৰ কৰি দিলে। তাৰপিছত ছিংগাপুৰত এটা পাউডাৰ ইউজ কৰে যিটো প'ৰ্ছবিলাক বন্ধ কৰি দিয়ে। তাৰপিছত বডিটো অ'পেন আপ কৰিলে, তাতে অৰ্গেন কাটি অলৰেডি দিলে। সেইগতে 5 দিনৰ পিছত আৰু ইয়াতে কিবা যদি পয়জন থাকে, মানে সেই ট্ৰেছবিলাক নাথাকে। মানে নৰ্মেলিটো বডিটো অ'পেন আপ কৰিলে ইয়াতে নাপায়, কিন্তু এতিয়াও মানে CFSL চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লী ৰিপৰ্ট আহিবলৈ বাকী আছে। নৰ্মেলিটো সেইটো ৰিপৰ্ট আহিবলৈ 3 মাহ লাগে, কিন্তু অসম গভৰ্ণমেণ্টে যদি স্পীড আপ কৰে হয়তো 1 মাহ 15 দিন 20 দিন এটা টাইম এটা দিবই লাগিব, বিকজ ডেটছ এ কেমিকেল এনালিচিছ। আৰু সেইটো মানে তাৰ মেচিনটোৰ পৰা আৰম্ভ কৰি বা এই যিটো ক্ষোভ থাকিব, এইটোতো কেতিয়াও অসমৰ মানুহে ক'ব যে এটা যিটো আমাৰ নিচিনা এনেকুৱা লিজেণ্ডাৰী আইকনিক ফিগাৰ এটাৰে তহঁতি জাষ্টিছ দিব নোৱাৰিলি, তো বেলেগক কি জাষ্টিছ দিবি? আইনৰ প্ৰতি মানুহৰ জনসাধাৰণৰ আস্থাটো মানে একদম নাইকিয়া হৈ, প্ৰেচিডেণ্টটো বেয়া হৈ যাব একদম। আগতেতো হৈছেই, যেনেকৈ পৰাগ দাসৰ কেছত আছামীবিলাক হাৰি গৈছে, যেনেকৈ ধেমাজি বোম ব্লাষ্টৰ কেছত হাৰি গৈছে, গুৱাহাটী মাজমজিয়াত বোম দিয়া কেছবিলাক আজিলৈকে একো নহ'ল। ঢেৰ অজস্ৰ উদাহৰণ। আৰু অসমততো CBIও ট্ৰেক ৰেকৰ্ড বেয়া। মানে মানুহে যে কৈ আছে যে উলিয়াই দিয়ে, এনকাউণ্টাৰ কৰি দিম, হোৱাট ৰিফ্লেক্ট যে মানুহৰ ন্যায় ব্যৱস্থাৰ ওপৰত কিবা মানে হেৰি নাই, পাব্লিক জাষ্টিছটো কিয় বিচাৰে? যদিও সেইটো বিচাৰিব নালাগে, ইট ডাজন্ট ৰিফ্লেক্ট